যোৱাসকল গুচি যায়, গন্তব্যস্থান যিয়েই নহওক কিয়। ৰখাসকল ৰখি যায়, পৰিস্থিতি যিয়েই নহওক কিয়। অজ্ঞান হোৱাটো ইমানো লজ্জাজনক নহয়, শিকিবলৈ হেঁপাহ থকাটো সিমানো লজ্জাজনক নহয়। যদি আপুনি কাৰোবাক ভাল পায়, তেন্তে ইমানেই মৰম কৰক যে যেতিয়া তেওঁ বিপদত পৰে, তেতিয়াই প্ৰথমে আপোনাকহে তেওঁ মনত পেলায়। আপোনাক স্থায়ীভাৱে সমৰ্থন দিবলৈ ইয়াত কোনো নাই। যদি আপুনি জীৱনত আগবাঢ়িব বিচাৰে, তেন্তে অকলেই খোজ কাঢ়িবলৈ শিকক। এই পৃথিৱীখন বৰ নীচ, ইয়াৰ পৰা কেতিয়াও ভাল আশা নকৰিব। সফলতা অৰ্জন কৰাটো ডাঙৰ কথা নহয়, কিন্তু সফলতা বজাই ৰখাটোহে ডাঙৰ কথা। সম্পৰ্ক কেতিয়াও দুৰ্বল হ'ব নালাগে। যদি এজন নিমাত থাকে, তেন্তে আনজনে মাত দিব লাগে। আজিকালি সম্পৰ্কবোৰ একেলগ কৰি ৰাখিবলৈ কেতিয়াবা অন্ধ, কেতিয়াবা বেঙা আৰু কেতিয়াবা ক'লাও হ'বলগীয়া হয়। ক'বলৈ যদি জিভা আছে, শুনিবলৈ কাণো আছে। আৰু মনত ৰাখিব, যদি ৰাস্তাত থকা প্ৰতিটো কুকুৰৰ লগত যুঁজিব লাগিলে লক্ষ্যস্থান কেতিয়াও পাব নোৱাৰিব।